আনিলোঁ দোকানত এতিয়া মাছখন খুলি লওঁ বহুত গৰম এতিয়া কি বজাৰ কৰিলোঁ হেল্ল' কিটি ডগ কাপ এটা আজিকালি খুব চলিছে এই কাপ এই কাপ চিৰামিকৰ হয় এইটো খুব মানে এতিয়া ফেমাছ হৈছে ৰাইজৰ মাজত গিফ্ট দিবৰ কাৰণে দেই তো আপোনালোকে কিবা বাৰ্থডে চাৰ্থডে কিবা এনিভাৰ্চাৰী এইটো গিফ্ট দিব পাৰে এইটো 12 ঘণ্টা গৰম হৈ থাকে ট্ৰেভেল মগ এইটো গিফ্ট দিবৰ কাৰণে বহুত বঢ়িয়া বস্তু আৰু দেখাই আছো মাছখন খুলি ল'লোঁ মানে কি কাৰণে এতিয়াতো মানে কমাগমত যেতিয়া মানে বজাৰত গৈছিলোঁ এতিয়া প্ৰপাৰ মাছ লগাই থাকোঁ এতিয়া মানে নাই যে কোনো মাছখন খুলি ল'লোঁ আৰু গৰমত তাৰপিছত এতিয়া টৰ্চ মানে ছিজন চাই বিজনেছ কৰিব লাগে আৰু এতিয়া যিটো কণ্ডিশ্যন হৈ আছে এতিয়া মানে ছিজনত চলা বস্তুবিলাকহে মানে ডিমাণ্ড বেছি টৰ্চ এইবিলাকৰ ডিমাণ্ড বেছি এতিয়া এয়া বাৰ্থডে বেলুন টিপি পায় 10 পিচ লাগে কাৰোবাক 20 পিচ লাগে এনেকৈ পেকিং কৰি মেলি আপুনি ভৰাই দিব পাৰে যাক যিমান লাগে মানে এনেকৈ পেকেট কৰি মেলি দিব পাৰে দেই এইটো লৈ ল'ব পাৰে এইবিলাক বেলুন এইবিলাক মোৰ দোকানত মই 50 টকাকৈ বিক্ৰী কৰোঁ হ'লচেল বাৰ্থডে বেলুন মানে বাৰ্থডে কাৰণে 50 পিচ থাকে 50 টকা লওঁ আপুনি আপোনাৰ ব্যৱসায়ৰ আপোনাৰ দোকান আছে যদি প্ৰতিষ্ঠান আছে যদি এনেকুৱা বস্তু আনিব পাৰে এইবিলাক আজিকালি বেছি ডিমাণ্ড এই বাৰ্থডে হেপী বাৰ্থডে ৱৰ্ড এইবিলাক বেলুন কাৰণে টিপি পায় আপুনি 10 পিচ লাগে কাৰোবাক 20 পিচ লাগে এনেকৈ পেকিং কৰি মেলি আপুনি ভৰাই দিব পাৰে যাক যিমান লাগে মানে এনেকৈ পেকেট কৰি মেলি দিব পাৰে দেই এইটো লৈ ল'ব পাৰে এইবিলাক বেলুন এইবিলাক মোৰ দোকানত মই 50 টকাকৈ বিক্ৰী কৰোঁ হ'লচেল বাৰ্থডে বেলুন মানে বাৰ্থডে কাৰণে 50 পিচ থাকে 50 টকা লওঁ আপুনি আপোনাৰ ব্যৱসায়ৰ আপোনাৰ দোকান আছে যদি প্ৰতিষ্ঠান আছে যদি এনেকুৱা বস্তু আনিব পাৰে এইবিলাক আজিকালি বেছি ডিমাণ্ড এই বাৰ্থডে হেপী বাৰ্থডে ৱৰ্ড এইবিলাক বেছি চলে আজিকালি এতিয়া কেণ্ডেল হেপী বাৰ্থডে কেণ্ডেল কালাৰিং আৰু এইবিলাক আমাৰ নম্বৰিং কেণ্ডেল 1 2 3 4 এনেকৈ আহে যে এইবিলাকৰ ডিমাণ্ড বেছি এইবিলাক মই কৈছিলোঁ এইটো ডাঙৰ পেকেট এইটো ইয়াৰ পৰা আপুনি পেকেট কৰি দিব পাৰে কাষ্টমাৰক 10 পিচ লাগে 5 পিচ লাগে এইবিলাকৰ ডিমাণ্ড বেছি খুব চলিছে আৰু এই বস্তুটো খুব চলিছিলে আজিকালি এই হেপী বাৰ্থডে ৱৰ্ডটো যে এইবিলাক এইটো মানে এইটো হেপী এনিভাৰ্চাৰী হয় বাৰ্থডেও আছে এইটো হেপী বাৰ্থডে মানে আজিকালি বাৰ্থডে এইবিলাক বস্তু লগায় এইবিলাকৰ দাম মানে 120 110 টকা এনেকৈ আপোনাৰ পৰে এইবিলাক খুব ধুনীয়া মানে আপুনি ৰাখিব পাৰে দোকানত দেই এইটো নাভাবিব যে আপোনাৰ এতিয়া দোকান নচলিছে আপুনি অনা বস্তুবিলাক কি নহৈছে আপুনি এনেকুৱা ধৰণৰ কিছুমান বস্তু ৰাখক যিটো মানে গ্ৰাহকৰ মানে জৰুৰত পূৰা কৰিব পাৰে আপুনি গ্ৰাহকৰ মানে এইটো বিচাৰক
যে গ্ৰাহকৰ মানে কি বস্তু মানে গ্ৰাহকক বেছি আকৰ্ষিত কৰে, তেনেকুৱা ধৰণৰ বস্তু আনক, আপোনাৰ বিক্ৰী হ'ব। অকল এটা আইটেম লৈ বহি থাকিলে নহ'ব। এতিয়া আপুনি বিভিন্ন প্ৰকাৰ আইটেমত আপুনি মাথা মাৰিব, যিকোনো আপুনি বস্তু আনিব পাৰে, যেনেকুৱা ধৰণৰ বস্তু কাষ্টমাৰে ডিমাণ্ড কৰে। আপুনি আনবক্সিং কৰি দেখালোঁ, আৰু ইয়াৰ এই বস্তুবিলাক খেলনা বস্তুবিলাক মই আপোনালোকক পিছত ভিডিঅ' কৰি মেলি ভিডিঅ' বনাই মেলি আনবক্সিং কৰি ইয়াৰ বিষয়ে বুজাম। ইয়াত কেনেকুৱা ধৰণৰ সুবিধা আছে, কি আছে, কেনেকুৱা ধৰণৰ মানে কি অকেশ্যনত আপোনালোকে কি উপহাৰ দিব পাৰে সৰু ল'ৰা ছোৱালীক, মানে মই আপোনালোকক বুজাই দিম।